हेलो फ्रेंड्स वेलकम टू माई चेनेल पिटमा ब्लग्स फ्रेंड्स सकलोके মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ फ्रेंड्स আজি হ'ল নগাঁৱৰ জাৰ্ণি নগাঁৱৰ ৰাইডৰ আজি এপিছড 2 হয় এপিছড 1 আপোনালোকক বৰদোৱা দেখালোঁ তো আপোনালোকে দেখিলে তো এতিয়া এপিছড 2ত দেখা আপোনালোকক আজি এপিছড 2ত আপোনালোকক মহামৃত্যুঞ্জয় মন্দিৰ দেখাম যি শিৱলিংগৰ যিভাগ মন্দিৰ আছে মৃত্যুঞ্জয় মন্দিৰ দেখাম এপিছড 2ত চ' আজি ব্লগটো পূৰা ধামাকা ব্লগ হ'ব পূৰা তো সেই মন্দিৰভাগ চাবৰ কাৰণে বহুত এক্সাইটেড হৈ আছিলোঁ আজি আহিছোঁ তো গৈ আছোঁ এতিয়া সোমাই পেলাই গৈ আছোঁ এয়া লিখা আছে দেখিছে মৃত্যুঞ্জয় মন্দিৰ এইফালে লিখা আছে তো এইফালে সোমাই আহি আছোঁ তো আপোনালোকে ভিডিঅ'টো চাই থাকক বহুত ধুনীয়া ব্লগ হ'ব বুলি মই ভাবোঁ আপোনালোকে ভাল পাব চাই তো দেৰি নকৰি ব'লক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ দেন লেটছ হেভ এ এনজয় গাড়ী চব একদম পূৰা লাইন হৈ আছে গাড়ী একদম মানে মানুহটো আজি বহুত হ'ব যিহেতু নতুন বছৰ একদম তো মানুহ বহুত হ'ব আগত দেখিছে কেমেৰাত ধৰিব পাৰিছে চাগে চব কেমেৰাত ধৰিব পাৰিছে চাগে মন্দিৰ তো এয়া মানুহ চব আপোনালোকে কিমান মানুহ আজি নতুন বছৰত যিহেতু চ' মানুহ বহুত আছে তো আপোনালোকক একেবাৰে ভালকৈ মন্দিৰ দেখামগৈ এতিয়া গাড়ীখন ৰখাই থ'ব লাগিব পৰিৱেশটো চাওক কিমান ধুনীয়া গাড়ী থ'বৰ কাৰণে চাওক গাড়ী একদম পূৰা ধুনীয়াকৈ বনাই থৈছে একদম ৰাস্তাৰ নিচিনাকৈ গাড়ী থ'বৰ কাৰণে বনাইছে দেখিছে আপোনালোকে তো ইয়াতে মজা আছে গাড়ীখন ৰাখিব লাগিব আৰু আজি সপোনটো পূৰণ হ'ল ভাবি আছিলোঁ মৃত্যুঞ্জয় মন্দিৰ আহিম তো আজি সপোনটো পূৰণ হ'ল তো ভাল লাগিছে তো ফ্ৰেণ্ডছ আমি এতিয়া মৃত্যুঞ্জয় মন্দিৰ পাইছোঁহি তো এইটো ইয়াত মানে মুকলি পৰিৱেশত গাড়ীবোৰ ৰাখি থৈছে তো এইটো পৰিৱেশ দেখিছে ইয়াত গাড়ীবোৰ ৰাখি থোৱা আছে এতিয়া ধুনীয়াকৈ যাম মন্দিৰলৈ আপোনালোকক ভালকৈ দেখাম মাস্ক চাস্ক পিন্ধি লৈছোঁ যিহেতু মানুহ বহুত ভিৰ আছে চ' যাওঁ আৰু এতিয়া ৰ'দ পূৰা দি আছে তো আপোনালোকক ভিডিঅ'ত দেখাই দিম আপোনালোকে এনজয় কৰি যাওক কিমান ওখ চক পৃথিৱীৰ ভিতৰত একে ওখ শিৱলিংগ তো দেখিছে কিমান ওখ বাছো পূৰা আহিছে মানে মানুহ একদম পূৰা ভিৰ হৈছে সেইকাৰণে তো ফ্ৰেণ্ডছ এতিয়া ইয়াত মানে চাকি তাকি লৈ লওঁ চাকি ধূপ এইখিনি লৈ লওঁ ভালছে তাৰপিছত মানে মন্দিৰলৈ যামগৈ जय हो शंकरा भोलेनाथ शंकरा आदिदेव शंकरा हे शिवाय शंकरा तेरे जाप के बिना भोलेनाथ शंकरा ঘাঁহবোৰ ৰাখি এনেকৈ কেনেকৈ ৰাখি থৈছে দেখিছে নাই বেলেগ চিষ্টেম ৰাখি থোৱা আছে ঘাঁহবোৰ ইয়াত গজাবৰ কাৰণে থৈ দিছে নেকি ন হয় নাই গজাবৰ কাৰণে থৈছে দেখিছে ঘাঁহ থৈ দিছে একদম তো চাহ জেগা একদম এইখিনিতে ৰখি আছোঁ সেইকাৰণে চাহ পূৰা এনেই বহুত ৰ'দ দেখিছে আপোনালোকে বহুত ৰ'দ হয় বহুত ৰ'দ দি আছে চাকি দিয়া ব্যৱস্থাটো আগত কৰিছে ইয়াৰ আগত কৰিছে মন্দিৰৰ আগত তাৰপৰা ইয়াৰ ষ্টেপত উঠি যাব লাগে দেখিছে তাৰ এনেকৈ চাৰিখন দুৱাৰ আছে যোনটো ছাইডে যায় আপোনালোক চাৰিফালে চাৰিখন দুৱাৰ আছে তো যোনটো ছাইডে যায় জোতাযোৰ ইয়াতে থৈ দিম আৰু ন নহ'লে মানে কেনেবাকৈ লৈ যাব পাৰেতো ক'ব নোৱাৰিতো ন চুৰটো ওলাই যাব পাৰেতো ইয়াতো আৰু জোতাটো পটককৈ নিব নালাগে কিন্তু আপোনালোকে হেলমেটটো কিন্তু আনিলে কিন্তু হেলমেটটো লগত লৈ যাব দেই হেলমেট এতিয়া একদম মূল্যৱান বস্তু হৈ আছে হয় নাই হেলমেট পূৰা মূল্যৱান বস্তু হৈ আছে হেলমেটটো লগত নেৰিব বাকী জোতা বাৰু ইমান হেৰি নহয় এতিয়া এইটো চিটুৱেশ্যনত হেলমেটটো বেছি মূল্যৱান হৈ আছে তো হেলমেটটো কোনো পধ্যেই নেৰিব সেয়া শিৱ মন্দিৰলৈ গৈ আছোঁ মৃত্যুঞ্জয় মন্দিৰলৈ মানুহ বহুত বেছি আছে এতিয়া সোমাই যাওঁ মাস্ক পৰিধান কৰি লৈছোঁ যিহেতু মানুহ বহুত বেছি আছে তো আপোনালোকে এতিয়া ভালকৈ দেখাম যিমানটো বাৰু দেখাবলৈ চেষ্টা কৰিম চ' আপোনালোকে ভিডিঅ'টো ইণ্ডলৈকে চাই দিব सीपियों की ओट में भोलेनाथ शंकरा मोतियां हो जिस तरह हे शिवाय शंकरा मेरे मन में शंकरा भोलेनाथ शंकरा तू बसा है उस तरह हे शिवाय शंकरा मुझे भरम था जो है मेरा था कभी नहीं मेरा
তো এয়া দেখিছে মন্দিৰ আৰু ইয়াৰো চাকি দিছে মানুহে ইয়াৰো চাকি দিছে এতিয়া উঠি যাওঁ ষ্টেপত তো ফ্ৰেণ্ডছ এতিয়া সেৱা কৰি মন্দিৰৰ ভিতৰলৈ সোমাই যাবলৈ লৈছোঁ এখন দুৱাৰ দেখিছে এতিয়া সোমাই যাওঁ रुद्रदेव हे महेश्वरा चंद्रमाला लाट पे भस्म है भुजाओं में वस्त्र बाग छाल का है खड़ा पाँव में प्यास क्या और तुझे गंगा है तेरी जटाओं में जटाओं में जटाओं में दूसरों के वास्ते भोलेनाथ शंकरा तू सदैव ही जिया हे शिवाय शंकरा मांगा कुछ कभी नहीं भोलेनाथ शंकरा तूने सिर्फ है दिया हे शिवाय शंकरा समुद्र मंथन का था समय जो आ पड़ा द्वंद्व दोनों लोक में विषामृत पे था छिड़ा अमृत से भी मैं बांट के प्याला विष का तूने खुद पिया नमो नमो जी शंकरा भोलेनाथ शंकरा जय त्रिलोकनाथ शंभु हे शिवाय शंकरा नमो नमो जी शंकरा भोलेनाथ शंकरा रुद्रदेव हे महेश्वरा रुद्रदेव हे महेश्वरा रुद्रदेव हे महेश्वरा सृष्टि के जन्म से भी ফ্ৰেণ্ডছ এতিয়া মৃত্যুঞ্জয় মন্দিৰৰ একেবাৰে বেক চাইডে পাইছোঁহি মানে ভিডিঅ'ত মানে আপোনাৰ ফ্ৰণ্টৰ পৰা দেখুৱাই হয় কিন্তু বেক চাইডৰ পৰা বহুতে নেদেখায় কিন্তু মই সেইকাৰণে মই বেক চাইডে গুচি আহিলোঁ বেক চাইডৰ ভিউটো আপোনালোকক দেখাই দিওঁ বেকৰ পৰা কেনেকুৱা লাগে ভিউটো দেখাই দিওঁ ভালকৈ महानता 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 सीपियों की ओट में भोलेनाथ शंकरा मोतियां हो जिस तरह हे शिवाय शंकरा मेरे मन में शंकरा भोलेनाथ शंकरा तू बसा है उस तरह তো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো দেন ইমানেই আছিলে আজি আপোনালোকক ধুনীয়াকৈ মৃত্যুঞ্জয় মন্দিৰ দেখাব ট্ৰাই কৰিলোঁ এপিছ'ডটোৰ নগাঁও এপিছ'ডটোত তো আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত প্লিজ জনাব আৰু যদি ভাল পালে দেন লাইক ছাবস্ক্ৰাইব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব সকলোকে তো নিউ ইয়েৰত আপোনালোকক নগাঁৱলৈ আহি ভিডিঅ' দেখাব ট্ৰাই কৰিলোঁ যিমানটো পাৰোঁ চেষ্টা কৰিলোঁ দেখাব তো আপোনালোকে ছাপোৰ্ট কৰি যাব অলপ কষ্টও হৈছে আৰু লগতে ফুৰাও হ'ল ভাল লাগিলে সেইকাৰণে তো আপোনালোকে ছাপোৰ্টটো কৰি দিব আগন্তুক ভিডিঅ'বোৰতো ছাপোৰ্ট কৰিব আৰু ধুনীয়া ধুনীয়া ভ্লগ দিব ট্ৰাই কৰিম তো আজি ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ আজিলৈ বাই জয় আপ